CAA বিৰুদ্ধে পাহাৰীয়া জিলা কাৰ্বি আংলঙত প্ৰতিবাদ অব্যাহত আইনটো প্ৰত্যাহাৰ দাবীত দীৰ্ঘদিনীয়া সংগ্ৰামৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থত প্ৰতিবাদ কাৰ্যসূচী শান্তিপূৰ্ণ ৰূপায়ণৰ আহ্বান আছো কেবৰ বিৰোধিতাৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ ৰাজস্থানৰ KN মোদী বিশ্ববিদ্যালয়ত অধ্যয়নৰত কাৰ্বি ছাত্ৰসকলৰ বেনাৰ আৰু ফেস্টুন লৈ কেবৰ বিৰুদ্ধে জনালে প্ৰতিবাদ কাৰ্বি সে সংগ্ৰামৰ সৌজন্যত ডিফু বজাৰ পবিত্ৰ আৰু শান্তি অক্ষুণ্ণ থকাৰ বাবে হিথি পামজাই পূজা সম্পন্ন নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ঠায়ে ঠায়ে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে আছু কাৰ্বি আংলং জিলা কমিটিয়ে শ্ৰমিক সংঘৰ কাৰ্যালয়ত আজি এক সংবাদমেল আয়োজন কৰে CAA তথা নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ বাবে বিজেপি চৰকাৰক বাধ্য কৰোৱাৰ বাবে ৰাজ্যবাসীয়ে আৰু বহু দীঘলীয়া সংগ্ৰাম কৰি যাব লাগিব সেয়েহে ইয়াৰ বাবে প্ৰয়োজন হ'ব শান্তি তথা হিংসা ৰহিত প্ৰতিবাদ এইদৰে ক'লে আছু ডিফু আঞ্চলিক কমিটিৰ নেতৃত্ববৰ্গই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যৰ লগতে কাৰ্বি আংলং মুখ্য চহৰ ডিফুতো অব্যাহত আছে প্ৰতিবাদ আছুৰ ডিফু আঞ্চলিক কমিটিৰ নেতা সৰুজুন হানছে সংবাদমেলত ব্যক্ত কৰে যে অসমবাসী ৰাজ্যৰ চূড়ান্ত অৱহেলিত ভাৱনাৰে CAA জোৰ জবৰদস্তি জাপিদি ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ ওলোৱা বিজেপি চৰকাৰে সমূহ অসমবাসীকে ক্ষোভিত কৰি তুলিছে চৰকাৰে অসমবাসীক জাপি দিয়া এই আইনখনৰ বিৰুদ্ধে অসমবাসীয়ে দীৰ্ঘ সময়লৈ সংগ্ৰাম কৰি যাব লাগিব সংগ্ৰাম সফল কৰি তুলিবলৈ সহনশীলতাৰ প্ৰয়োজন গতিকে শান্তি তথা অহিংসা পদ্ধতিৰে সংগ্ৰাম কৰি যাব লাগিব আৰু এই সংগ্ৰামত তৃতীয় পক্ষই সুবিধা লৈ সংগ্ৰামক বিপথে পৰিচালিত নকৰে তাৰ বাবে লক্ষ্য ৰাখিব লাগিব সংবাদমেলত আছুৰ নেতা সৰুজুন হানছে পুনৰ ব্যক্ত কৰে যে অসমৰ বিভিন্ন গাঁৱে ভূঞে সোমাই CAA বাতিলৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত ৰাজ্যক বুজাব তথা ৰাইজে সতে পৰামৰ্শ কৰিব আৰু 16 আৰু 17 ডিচেম্বৰত জিলাবাসী ৰাইজে সমদল কৰি আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই আইনখন বাতিলৰ দাবী তুলিব আইনখন বাতিল অথবা জেইল ভৰো শ্লোগানে কৰি যাব বিগত দুদিনীয়া অসম বন্ধ কালচোৱাত দুৰ্ভাগ্যক্ৰমে দুই এঠাইত উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ল এনে কাৰ্য অনাগত দিনবোৰত নঘটিবৰ বাবে আছুৱে পৰ্যায়মানে প্ৰয়াস কৰি যাব উল্লেখ্য এই সংবাদমেলত আছু জিলা কমিটিৰ সভাপতি সৰুজুন হানছে আছু জিলা কমিটিৰ সভাপতি শ্যামন্ত গগৈ প্ৰমুখ ছাত্ৰ নেতাসকল উপস্থিত থাকে 14 আৰু 15 আমি গাঁৱে গাঁৱে চহৰে চহৰে নগৰে নগৰে আমি এই বিলখন বাতিল কৰাৰ দাবীত আমি গাঁৱে গাঁৱে প্ৰচাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ লগতে 16 17 18 জিলাই জিলাই ভিত্তি লগত ৰাইজৰ সহযোগত গণ সত্যাগ্ৰহ আমি কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু এই কাৰ্যসূচীত আমি অকল আমাৰ জিলা বুলি নহয় সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি আমাৰ জিলাৰ প্ৰত্যেকটো জিলাৰ DC অফিচলৈ আমি তালৈ আমি মাৰ্চ কৰি যাম আৰু এইটো সময় আমাৰ এটাই আমাৰ শ্লোগান হ'ব হয় কেব বাতিল কৰক নহলে আমাক গ্ৰেফতাৰ কৰক মানে এতিয়া বৰ্তমান আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা লগতে আছুৱে আহ্বান দিছিলে 11 ঘণ্টিয়া বন্ধ গতিকে এই সময়ত আমি অকল বনৰ আহ্বানে দিছোঁ কিন্তু অসমৰ ৰাইজ আৱেগিক হৈ গোটেই অসমখন ৰাইজে ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰিছে এই মানে আমি আহ্বান জনাইছোঁ যাতে আমি প্ৰতিবাদ কৰি যাম কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম যদিহে আমি গণতান্ত্ৰিকভাৱে যদি এই আন্দোলনখন আমি আগবঢ়াই লৈ নাযাওঁ তেন্তে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ তেওঁলোকে সুবিধা পাব আৰু এইখন আমাৰ প্ৰতিবাদ তেওঁলোকে শেষ কৰিব বিচাৰিছে শেষ কৰিবলৈ তেওঁলোকে বিচাৰিব গতিকে আমি নিষ্ঠাৰে আৰু ধৈৰ্য ৰাখি আমি এইখন সংগ্ৰাম আমি চলাই যাম মংগলিংহি ৰিপৰ্ট কাট নিউজ
অসমৰ কেৱল প্ৰতিবাদী ধুমুহা কেৱল অসমতে সীমিত হৈ থকা নাই কেৱল আইনলৈ ৰূপায়িত কৰি বিজেপি চৰকাৰে অসমকে অনাকাংক্ষিত হিন্দু বাংলাদেশীৰ পূজা জাপি দিবলৈ ওলোৱা কাৰ্য অসম প্ৰেমী সন্তানসকলে সহিব পৰা নাই অসমৰ কেৱল প্ৰতিবাদী ধুমুহা কেৱল অসমতে সীমিত হৈ থকা নাই কেৱল আইনলৈ ৰূপায়িত কৰি বিজেপি চৰকাৰে অসমকে অনাকাংক্ষিত হিন্দু বাংলাদেশীৰ পূজা জাপি দিবলৈ ওলোৱা কাৰ্য অসম প্ৰেমী সন্তানসকলে সহিব পৰা নাই য'তেই নাথাকক সুখে দুখে অসমবাসীৰ সৈতে আছো তাকে প্ৰতীয়মান কৰিলে সুদূৰ ৰাজস্থানত অধ্যয়নৰত এমুঠি কাৰ্বি ছাত্ৰসকলে তেওঁলোকে কেৱল মুঠেই নামানে কেব প্ৰত্যাহাৰ হ'ব লাগে বুলি 14 ডিচেম্বৰ দিনা বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদ জনালে হয় সন্তান য'তেই নাথাকক মাতৃভূমিৰ দুখ দেখিলে থিৰেৰে থাকিব নোৱাৰে থিৰেৰে থাকিব পৰা নাই এই এমুঠিমান কাৰ্বি ছাত্ৰসকলেও নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমস্যা এডিশ্যন বাণিজ্যিক বিৰতিৰ Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Chloride Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Difu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিশ্বাসেই আদিমূল বা বিশ্বাসেই আমাৰ ভগৱান কাৰ্বি পৰম্পৰা মতে হিথি পামজাই পূজা ভালদৰে বিধিগত ৰীতিৰে সম্পন্ন কৰিলে বেপাৰ বাণিজ্য বহুতো উন্নতি হয় বেপাৰ আদি কাৰ্যত অশুভ শক্তি নাশ হয় কাৰ্বি চেৰ সংথমৰ সৌজন্যত শনিবাৰে সেয়ে ডিফু বজাৰ সম্পন্ন কৰিলে হিথি পামজাই পূজা কাৰ্বিসকলৰ পৰম্পৰাগত এই হিথি পামজাই পূজা বজাৰ এলেকাত বেহা বেপাৰ উন্নতিৰ বাবে সম্পন্ন কৰা হয় এই পূজাৰ প্ৰথমবাৰৰ বাবে শনিবাৰে চেৰিকালচাৰ কলনীত পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন কৰা হয় এই মাংগলিক অনুষ্ঠানত চেৰ সংথমৰ বিষয়ববীয়াসকলৰ লগতে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ লুম্বাজং ভিডিচি লৰেন্স ৰংহাওকে ধৰি বিজেপি কৰ্মকৰ্তাসকল উপস্থিত থাকে বিধি ভালদৰে সম্পন্ন হোৱাৰ পিছত কাৰ্যবাহী সদস্য ৰূপসিং ৰংহাঙে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে বেহা বেপাৰ উন্নতি কৰা এই পূজা আগন্তুক বছৰটো এই ডিচেম্বৰ মাহত এইদৰে অনুষ্ঠিত কৰিব মংগলিগী ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ